হেল্ল' গাইছ, এইটো চাওক কেনেকৈ শামুকটো খাব। তো লৈ পিনে এটা কেঁচাই কেঁচাই খাই দিব শামুকটো। ইয়ে কথা, কেঁচাই কেঁচাই এতিয়া চোবাই দিব। ইমান মানুহৰ খক কেনেকৈ হয় বাৰু? ইমান মানুহৰ খক কেঁচাই কেঁচাই শামুকটো খাই দিলে দেখিয়ে ঘিণ লাগিছে। এইটো চাওক, এইটো আকৌ পোকটো মুখত লৈ পিনে এইটো খাই দিব। চুবলৈ ঘিণ লাগে এইটো। চুবলৈ ঘিণ লগা মানে চুবলৈ ঘিণ নহয় মানে ভয় লাগে এইটো। চুবলৈ ভয় লগা বস্তুটো সি এতিয়া মুখত লৈ খাব। সেইটো আকৌ কেঁচাই কেঁচাই তো ভেকুলীটো লৈ মানে খাই দিব। চাই দি মানুহো আছে আৰু পৃথিৱীত। নাই নাখাবলগীয়া বস্তু নাই আৰু চব বস্তুৱে খায়। কেঁচাই কেঁচাই খাই দিলে। বমি ওলাও হৈ গৈছে খাওঁ। আচলতে কিছুমানে নিজে পপুলাৰ হ'বৰ কাৰণে এনেকুৱা কিছুমান বস্তু খায়। মানে যি টি কৰে আৰু পপুলাৰ হ'বৰ কাৰণে আৰু মানে যি টি। সেইটোৱে ভেকুলী কেঁচাকে খাই দিলে। কেনেকে যেন চোবাই আছে আৰু দেই, কিবা লাগি যায় দেখিলে। আচলতে আমাৰ ইয়াতো খায় কিছুমানে। আমাৰ ইয়াত ভেকুলী খায়, ভেকুলী টপিনাটো। মানে চব জেগাতে নহয়, কিছুমানে খায় এইটো। চব ভেকুলী নহয় কিন্তু, তো পানীত থকা ভেকুলীটো খাই পায়। পানীত থকা ভেকুলী মই এনেই খোৱা শুনিছো বাৰু, খালি দেখা নাই আজিলৈকে। সেইটো কি খাবলৈ আছে, কিবা গছৰ পোক। এইটো বাৰু ইমান ঘিণ লগা হেৰি নহয়, এইটো আমাৰ পলু লিখিয়াই কিবা পোক হ'ব। এইবোলে ইমান এটা ঘিণ নালাগে বাৰু। হ'লেও নিজে বাৰু খাব নোৱাৰো এইটো, খালি এইটো ইমানো ঘিণ নালাগে আৰু এনেকুৱা খোৱা দেখিলে। সঁচাই দেই, পৃথিৱীত যেন আছে আৰু মানুহ চব খায়, নোখোৱা বস্তুৱে নাই। সাপ, নেউল, কুচিয়া, নিগনি, পঁইতাচোৰা কি নাই বাকী চবেই খায়। পোক খানি খানি খাইছে। আপোনালোকে যদি এনেকুৱা ভিডিঅ'বোৰ চাই ভাল পায়, তেতিয়াহ'লে মোক কমেণ্ট কৰিব। মই আৰু আপোনালোকৰ কাৰণে এনেকুৱা ভিডিঅ' বিচাৰি উলিয়াম। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ।